অতি ব্ৰগতিভাৱে প্ৰচাৰটো চলাই আছোঁ। আমাৰ ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমাৰ NDA প্ৰাৰ্থী সন্মানীয় জয়ন্ত বসুমতাৰীক জিকাই দিয়াৰ কাৰণে যিমানখিনি আমি লিগেলিভাৱে যিখিনি কাম কৰিব লাগে সেইটো কৰি আছোঁ। আৰু ইতিমধ্যে আমি এতিয়া আমাৰ কোকলাবাৰী সমষ্টিত যোৱাকালি আৰু আজি আমি প্ৰাইমাৰী ৱাইজত আমি মিটিং পাতি আছোঁ সৰুকৈ, যাতে আমি আমাৰ নিজৰ দলৰ কৰ্মকৰ্তাসকলক আৰু আমাৰ যিমানখিনি ছাপৰ্টাৰ আছে তেওঁলোকক আমি যাতে ঠিক কৰি ল'ব পাৰোঁ আগন্তুক ইলেকশ্যনৰ কাৰণে। কোকৰাঝাৰ আমি চবেই জানো যে কোকৰাঝাৰ লোকসভা সমষ্টিত হীৰা চৰণী ডাঙৰীয়াই 10 বছৰ ভুৱা চাৰ্টিফিকেট লৈ তেখেতে MP সাংসদ হৈ থাকিল। এতিয়া আপোনালোকে বিবেচনা কৰক, আপোনালোকে জাগাৰ মানুহ যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ 9 বছৰীয়া যি সাংসদ হীৰা চৰণী ডাঙৰীয়াই এই অঞ্চলত বা মোৰ কোকলাবাৰী সমষ্টিত কিবা তেখেতে কাম কৰিছে নেকি, আৰু লগতে কোকৰাঝাৰ লোকসভা সমষ্টিত কোনটো জেগাত তেখেতৰ যিখিনি আঁচনি আছে সেইটো আপোনালোকে অলপ বিচাৰ কৰি চাওক। তাৰপিছত আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব যে তেখেতে আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিত তেখেতে 10 বছৰত কি কাম কৰলা। আৰু সেইটো কামটোতো বাদে পাছৰ কথা, কিন্তু তেখেতৰ যিখিনি চাৰ্টিফিকেট, যিখিনি জাতীয় যিখিনি প্ৰমাণপত্ৰ আছিল, সেই নিজৰ জাতীয় প্ৰমাণপত্ৰটোও ভুৱাভাৱে তেখেতে লৈছিল। সেইটো আজি আমাৰ হাইকোৰ্টে প্ৰমাণ কৰি দিলে। ইয়াৰ পৰা কি বুজা যায়, হীৰা চৰণী ডাঙৰীয়া কি বুজা যায় ইয়াৰ পৰা, যে তেখেতে যে নিজৰ জাতীয় প্ৰমাণপত্ৰটোও যদি ভুৱাভাৱে লৈছে, লোৱাৰ পিছত ৰাইজক যি পোৱা নাই, নিজৰ পুঁজিৰ পৰা যে তেখেতে ৰাইজক অলপ হ'লেও মানে কিঞ্চিতৰ কাম কৰি দিয়া নাই, সেইটো একেবাৰে প্ৰমাণ হয়। আনপিনেদি তেখেতে সাংসদ হিচাপে 10 বছৰ হৈ গ'ল, আনপিনেদি BPF হিচাপে আমি 17 বছৰ তেখেতসকলক পালোঁ। তেখেতসকলে 17 বছৰত কি কৰি দেখালে? আজি আমাক কৈ আছে যে একৰ্ডটো ভুৱা বুলি, আমাৰ BTR একৰ্ডটো ভুৱা বুলি। একৰ্ডত যিখিনি ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে যিখিনি কাম আছে, সেই কামটো এতিয়ালৈকে কিয় কৰা নাই বুলি আমাক সুধি আছে। সেইকাৰণে মই তেওঁলোকক উল্টাকৈ সুধিব খুজিছোঁ, তেখেতসকলে 17 বছৰ শাসন কৰাৰ কালত তেখেতসকলৰ BTC একৰ্ডত অহা CITটো একদিনতে তেওঁলোকে ক'ব পাৰিছিল। বিভিন্ন যিখিনি অনুষ্ঠান আছে তেওঁলোকে 2 বছৰ, 3 বছৰ, 5 বছৰতে তেওঁলোকে কৰিব পাৰিছিল। ইয়াতে আপুনি বিবেচনা কৰি চাওক যে কোকলাবাৰী সমষ্টিত কোকলাবাৰী VCDC অফিচটো তেওঁলোকে সৰু এটা মই উদাহৰণ দিছোঁ। কোকলাবাৰী VCDCত কেইটা তেওঁলোকে 17 বছৰ কেইটা VCDC অফিচটো তেওঁলোকে কৰিছিল। কোকলাবাৰী VCDC তেওঁলোকে কৰা নাছিল, জলগাঁও VCDC তেওঁলোকে কৰিব পৰা নাছিল, খামাৰদিছা VCDC তেওঁলোকে কৰা নাছিল। তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে নিজে বুজি পাব যে 17 বছৰ তেওঁলোকে কি কাম কৰি আছে বুলি কৈ আছে। CITটো একদিনতে কৰিছিল নেকি? তেওঁলোকে 17 বছৰত কোকলাবাৰী VCDCটো কৰিব পাৰিছিল নেকি? সৰু উদাহৰণ এটা দিছোঁ মই, কোকলাবাৰী VCDC অফিচটো যিটো একেবাৰে ৰুড লেভেলৰ VCDC অফিচ, সেই VCDCটো তেওঁলোকে কৰিছিল নেকি? কৰা নাছিল। তেতিয়াহ'লে তেওঁলোকে দি একেবাৰে ৰাইজক ঠগাই আছিল, তেওঁলোকে যি নিজৰ পকেটৰ কাৰণে স্কিমবিলাক কৰি আছিল, ছাপ্লাই দি আছিল, আঁঠুৱা ভাগাই আছিল, সেইবিলাক বস্তু তেওঁলোকে নিজৰ কাৰণে কৰিছিল। এতিয়া ৰাইজে এতিয়া বুজি পালাক আমি তুলনামূলকভাৱে 3 বছৰত কি কৰলাক, তেওঁলোকে 17 বছৰত তুলনামূলকভাৱে আমাৰ কৰি কিমান কৰিছে, সেইবিলাক এতিয়া ৰাইজে নিজে নিজৰ মনত তুলনা কৰি চাইছে, যে কম্পেৰিজন কৰি চাইছে যে সঁচাকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ আৰু হাগ্ৰামা মহিলাৰীৰ চৰকাৰটো কেনেকৈ আছিল। আগৰ দিনত যদি 3 বছৰৰ আগৰ কথাটো ভাবে, আপোনালোকৰ অঞ্চলত চামুৱা ঠাই VCDC, ৰূপহী আৰু এইপিনে শালবাৰী যদি যাওঁ, আমাৰ শিমলা অঞ্চলত যদি চোৱা যায় বা কোকলাবাৰী অন্তৰ্গত যিমানখিনি আছে, তেনেকুৱা জেগাত 17 বছৰৰ সময়ছোৱাত আমি চৰকাৰ গঠন কৰাৰ আগত যিখিনি পৰিস্থিতি আছিল, সেই পৰিস্থিতিটো কেতিয়াবা আপোনালোকে নিজে দেখা পাইছে যে কিমান কি হাল্লা পৰিস্থিতি আছিল। প্ৰতিটা ইলেকশ্যনত মানুহ মাৰা, ভুলাই মাৰা বিভিন্ন ধৰণৰ হৈছিল। কৰাৰ কাৰণে যিখিনি শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে আমাৰ সমজুৱা যিখিনি জাতীয় যিখিনি আহ্বান ইয়াৰ কাৰণে যিখিনি কাম কৰি আছিল, তেওঁলোকে সেই সময়ত উঠাই দি আছিল। কাৰণ আমাৰ এই অঞ্চলৰ পৰা ডাঙৰ পৰা মানুহেই নাছিল। এতিয়া যোৱা বছৰ এই চামুৱা ঠাই VCDCৰ পৰা এজন APC লাভ কৰিছিল। মোৰ সমষ্টিৰ প্ৰথম যোৱা 17 বছৰ তেওঁলোকে APC পাছ কৰা এতিয়া ল'ব পাৰিছিল নেকি? কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গঠন হোৱাৰ পিছত যোৱা বছৰ এই চামুৱা ঠাই বাঘমাৰা গাঁৱৰ পৰা প্ৰথম APC আমি লাভ কৰিলোঁ। সেইকাৰণে আৰু যোৱাবাৰৰ যি মেট্ৰিক লিডাৰ, অসমৰ টপ 10ত আমাৰ আঙুলিয়াৰ এজন ছোৱালীয়ে অসমৰ টপ 10ত সোমাই গ'ল। তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই শিক্ষা দিশত বা শান্তি সম্প্ৰীতিটো বজাই ৰাখি আমাৰ কোকলাবাৰী সমষ্টিত শিক্ষা দিশত কেনেকৈ আগুৱাই গৈছে। সমগ্ৰ BTRতে টপ 10ত সোমোৱা আছিল।
17 বছৰৰ সমগ্ৰ বিদ্যালয়তে বিভিন্ন টাইপৰ চিৰাং ডিষ্ট্ৰিক্ট এতিয়া আমাৰ ছায়েন্সত বা হাই ছেকেণ্ডেৰীত অসমৰ ভিতৰত শ্ৰেষ্ঠ বাক্সা ডিষ্ট্ৰিক্ট সদায় 3 বা 4 নম্বৰত 3 বা 4 নম্বৰত সদায় থাকে কিন্তু সেই পৰ্যায়টো সেই সময়ত পোৱাই নাছিল সেইকাৰণে আমাৰ ৰাইজে এতিয়া ভোটাৰসকলে ডিচিশ্যন লৈছে যে এইবাৰো আমি আমাৰ NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া ছবিতে ভোট দি আমাক জয়যুক্ত কৰাৰ কাৰণে তেখেতে মানে ৰাইজে বা ভোটাৰসকলে প্ৰতিবাদ মানে কৰি লৈছে আৰু বিৰোধী ভয় খাবই কাৰণ আপোনালোকে 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সীমা শ্ৰীৰামপুৰ গেটৰ পৰা ইপিনে মচলপুৰ বৰবৰী আৰু বাগানপাৰা সীমালৈকে একবাৰ চাওকচোন এই 4জন বা 5জনৰ MCLAৰ বাদে BPFৰ MCLAৰ বাদে বেলেগ যি MCLA আছে বেলেগ যি EM আছে বেলেগ যি MLA আছে চব আমাৰে দিছোঁ তেখেতসকলতো কেইজন আছে 9জন আছে 9জনৰ ভিতৰত 7জন আমাৰ তাতে জইন হ'ল সিদিনা জয় মুছাৰী ডাঙৰীয়া জইন হ'ল ধনঞ্জয় দা জইন হ'ল অমৰ জইন হ'ল প্ৰভাত জইন হ'ল কোকৰাঝাৰৰ ৰেৱা নাৰ্জাৰী জইন হ'ল সজল সিঙা জইন হ'ল ৰাজীৱ ডাঙৰীয়া BJP জইন হ'ল 7জন BPFৰ MCLA আমাৰ লগত এই 3 বছৰৰ ভিতৰত জইন হ'ল কেইদিনমান পাছত আৰু 12 তাৰিখে আমাৰ অসমৰ প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন ডাঙৰীয়া আমাৰ লগত জইন হোৱাৰ কথা তেতিয়াহ'লে বিৰোধী ভয় খুব খাব সেইটো স্বাভাৱিক আৰু BPFৰ বাদেও যিমানখিনি GSP আছে তেওঁলোকেতো আমাৰ লগত জইন নোহোৱাৰ কাৰণে বা আমাৰ দলৰ যিখিনি নিয়ম নীতি বা আমাৰ চৰকাৰৰ যিখিনি নিয়ম নীতি সেইটো পালন কৰাৰ কাৰণে আমাৰ EM ডাঙৰীয়াৰ EM মানে ঘনশ্যাম দাসৰ যিখিনি EMটোতো এতিয়া বৰ্খাস্ত কৰা হয় তেতিয়াহ'লে বিৰোধী ভয় কৰিব লাভ হয় দলৰ যদি ৰীতি নীতিটো চৰকাৰৰ যিখিনি